হেল্ল' ফ্ৰেণ্ডছ, আজি আমি এটা ফাংচন এটেণ্ড কৰিবলৈ গৈছিলোঁ। মোৰ ষ্টুডেণ্ট এজনৰ লগুণজনী অনুষ্ঠান। এই আহি আছে, সি পূৰা বিজি হৈ আছে। বহুতে ভাল লাগিছে। নাৰেংগীৰ গণেশ মন্দিৰত পাতিছে অনুষ্ঠানটো। বেটু পূৰা ভাল পাইছে মানুহ দেখি পেলাই। ইমান মানুহ দেখিছে সি। বাহ, মোৰ বেটু চবৰ কোচতে যায়। হেল্ল', কাক কোচতে দিছা বেটু? বাজনী চিনি পাইছা? আৰু এই দাদাটো কোন চিনি পাইছা? বাজনীক মৰম কৰি দিছে বেটুৱে।